7 অপাৰেটিং সিস্টেমত সিস্টেম ফন্ট আঁতৰাব খুজিলে কেতিয়াবা প্ৰটেকশ্যন মেছেজ দেখা যায় বা ইয়াক পোনপটীয়াকে আঁতৰাব নোৱাৰি। কন্ট্ৰোল পেনেল গ'লো, কন্ট্ৰোল পেনেল গৈ আমি ফন্ট ফল্ডাৰ খুলিলো, ফন্ট ফল্ডাৰ খুলি উদাহৰণস্বৰূপে সোনার বাংলা ফন্টটো ডিলিট কৰিব চেষ্টা কৰিম। কনফাৰ্মেশ্যন মেছেজ আহিছে, cannot be deleted because it is a protected font, system font। এনেকুৱা ধৰণৰ সিস্টেম ফন্ট বিলাক কিবা কাৰণত যদি সিস্টেমৰ পৰা আঁতৰাবলগীয়া হয় তেতিয়াহ'লে ৰেজিষ্ট্ৰি এডিটৰৰ পৰা গৈ পেলাই আঁতৰাব লাগে। এইখিনিতে এটা কথা কৈ থোৱা উচিত হ'ব যে আমি কোনো ফন্ট সিস্টেম ফন্ট খুজিলে তাৰ ফন্টটোৰ এটা বেকআপ লৈ থোৱা ভাল। বেকআপটো এনেকে ফন্টটো সিলেক্ট কৰি ধৰি ড্ৰেগ কৰি ডেস্কটপলৈ থলেও হয়। ইয়াৰ পিছত আমি বেলেগ যিকোনো ফল্ডাৰত ক'ৰবাত নিজৰ সুবিধা মতে থব পাৰি। ইয়াৰ পিছত আমি ৰেজিষ্ট্ৰি এডিটৰ খুলিম। ৰেজিষ্ট্ৰি এডিটৰ খুলিবলৈ হ'লে ষ্টাৰ্ট মেনুত গৈ ৰান যিটো উইন্ডো আছে তাত ৰেগ এডিট REGEDIT ৰেগ এডিট কৰি এন্টাৰ দিব লাগিব। এন্টাৰ দিলে UAC ওলাব, ইউজাৰ একাউন্ট কন্ট্ৰোল। ইউজাৰ একাউন্ট কন্ট্ৰোলটো আমি ইয়েছ কৰি আমি ৰেজিষ্ট্ৰি উইন্ডোখন দেখা পাম। তে ৰেজিষ্ট্ৰি উইন্ডোত আমি লেফট সাইডে কেইটামান স্ট্ৰিং দেখা পাম। HK ক্লাसेছ root, HK কারেন্ট ইউজাৰ, HK লোকেল মেচিন, HK ইউজাৰ আৰু HK কনফিগাৰ। তাৰে আমি HK লোকেল মেচিনত যাম। HK লোকেল মেচিনত ক্লিক কৰাৰ লগে লগে কিছুমান সাবমেনু ওলাব। তাৰে আমি সফটওয়্যাৰ সাবমেনুত যাম। সফটওয়্যাৰ সাবমেনুত যোৱাৰ লগে লগে ইয়াৰ পিছত আহিব আমি মাইক্ৰসফ্টৰ সাবমেনুত যাম। মাইক্ৰসফ্টৰ সাবমেনুত গ'লে উইন্ডোজ এনটি সাবমেনুৰ আন্ডাৰত যাম। কারেন্ট ভাৰ্সন আকৌ দেখাব খুজিছো। উইন্ডোজ এনটি আন্ডাৰত কারেন্ট ভাৰ্সনৰ আন্ডাৰত আমি আকৌ দেখাইছো। কারেন্ট ভাৰ্সনৰ তলত কিছুমান আৰু সাবমেনু থাকিব। ফন্টছটোত ক্লিক কৰাৰ লগে লগে আপুনি ৰাইট সাইডে সিস্টেমত থকা ফন্টবিলাক লিষ্ট আকাৰে দেখা পাব। ইয়াতে আমি যিটো ফন্ট আঁতৰাব লাগে, ইয়াৰ ক্ষেত্ৰত সোনার বাংলা আমি উদাহৰণস্বৰূপে সোনার বাংলাটো লৈছো। আমি সোনার বাংলাটো বিচাৰি চাম। সোনার বাংলা দুটা আছে, এটা বোল্ড আৰু এটা টুটাই লাইট। তাৰে সোনার বাংলাটো আপুনি ৰাইট ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি তিনিটা অপচন পাব। এটা মডিফাই বাইনাৰী ডাটা, ডিলিট আৰু ৰিনেম। আমি এই ডিলিট বাটনটো সিলেক্ট কৰি ক্লিক কৰিলে কনফাৰ্ম ভ্যালু ডিলিট আহিব। তো এইটো ইয়েস কৰি দিয়াৰ লগে লগে আমি সিস্টেমৰ পৰা এই ফন্টটো আঁতৰাব পৰা যাব। সদ্যহতে আমি নেদেখাও, এতিয়া ইয়েস নকৰো। বাইনাৰী ডাটা ডিলিট, কনফাৰ্ম ভ্যালু ডিলিট অপচন এটা আহিব। ইয়াৰে ইয়েস কৰি দিয়াৰ লগে লগে ইয়াৰ পৰা ডিলিট অপচনটো আহিব। ইয়াৰ মূল কথাটো হ'ল আমি এই স্ট্ৰিংটোত যাব লাগিব। কম্পিউটাৰ HK লোকেল মেচিন /software/microsoft/windows-NT/current version/font। এইখিনি কথা ইম্পৰ্টেন্ট, মানে মনত ৰাখিবলগীয়া কথা। HK লোকেল মেচিন /HK software/microsoft/windows-NT/current version/font।
এই ষ্ট্ৰিংটোত যাব লাগিব আমি। এই ষ্ট্ৰিংটোত গ'লে এনেকে ইয়াত চিষ্টেম ফন্টবিলাক দেখা পোৱা যায়। এনেকে ইয়াৰ পৰা চিষ্টেম ফন্টবিলাক আঁতৰাব পৰা যায়। ইয়াত আমি উদাহৰণস্বৰূপে সোণাৰ বাংলাটো দেখাইছো, কিন্তু যিকোনো চিষ্টেম ফন্টৰ পৰা এনেকৈ চিষ্টেম প্ৰটেক্টেড ফন্ট অপাৰেটিং উইণ্ডোজ 7ৰ পৰা আঁতৰাব পাৰি। বিশেষকৈ বৃন্দা নামৰ ফন্টটো আঁতৰাবলৈ হ'লে পদ্ধতি কৰিবই লাগিব। ৰেজিষ্ট্ৰি এডিটৰটো খুব সাৱধানে ব্যৱহাৰ কৰা উচিত। ইয়াত অলপ ইফাল সিফাল হ'লেই হয়তো চিষ্টেম ক্ৰেছ কৰিব পাৰে। সেইকাৰণে আকৌ এই কিটো মনত ৰখা উচিত, আৰু ইয়াত গৈ পেলাই যিটো বিশেষ ফন্ট আঁতৰাব খোজে সেই ফন্টটোহে আঁতৰাব লাগে। আৰু ফন্টৰ আঁতৰোৱাৰ আগতে ফন্টৰ বেকআপ লৈ ল'ব লাগে। আমি যেনেকে ইয়াত বেকআপটো লৈ লৈছো, এনেকে বেকআপ এটা লৈ ল'ব লাগে। নহ'লে অপাৰেটিং চিষ্টেমটো ক্ৰেছ কৰাৰ সম্ভাৱনা থাকে।